তো আকৌ ৰাতিপুৱা নতুন এটা ভিডিঅ' সৈতে লগ পাইছোঁ। গুড মৰ্ণিং সকলোকে। আৰু ৰাতিপুৱা পূৰা এতিয়া 6টাই বাজিব গাঁও যাব পাৰিছে গোটেই পিনে কুঁৱলী আৰু মোৰ গেটআপটো কেনেকুৱা লাগিছে বাৰু। ধূতি চুটি পিন্ধি এতিয়া মেজি জ্বলাওঁ ধুনীয়াকৈ। আৰু আপোনালোকে জ্বলালে নাই, মই জ্বলাওঁগৈ এতিয়া। ৰাতিপুৱাই মানে বৰ লেতেৰা কাম এটা পাই গ'লোঁ, কি গা ধোৱা কামটো মৰিয়ে থাকিলোঁ। ফাৰ্ষ্টত এগোচা জ্বলাই লওঁ, মানে এগোচা জ্বলাই মেজিত ভৰাই দিব লাগিবতো। মানে দৰা জ্বলাই নাই পোৱাতো, সেইকাৰণে পুঠা এটাই মানে শিকাই দিব। পুঠাত বহি আছে, ঠাণ্ডা লাগিছে, গেঞ্জি চেঞ্জি পিন্ধি আছোঁ। আৰু ৰাতিপুৱা একদম পূৰা ঠাণ্ডা পানী নাখাওঁ, গৰম পানী দিছোঁ গা। বহুত ঠাণ্ডা লাগিলে, কুঁৱলী যিমান পেলাইছে ঠাণ্ডা। সেইটোৱে আছে আমাৰ মেজিটো, জ্বলাব লাগিব এইটো এতিয়া। জ্বলাব টাইম হৈ গ'ল, এতিয়ানো কিনো কৰি আছে কি মানুহকেইটাই। ঠাণ্ডা ঠাণ্ডা জ্বলাব লাগিব। কাচিনাল দিবি নেকি? ডিজেল তো গাইজ পুৰা মেজি জ্বলাই লৈ পিনে জ্বলিছে আৰু মেজি পুৰা। তো গাইজ এতিয়া মেজি জ্বলি গ'ল। মেজি জ্বলাৰ পিছত চাহ একাপ বোলো খাই লওঁ। তো ৰাতিপুৱা মানে সোনকালে উঠাটো সেইটো কাৰণে চাহ তাহ খোৱা নাই। তো বোলো চাহ একাপ মাৰি লওঁ। তো চাহ একাপ খাই লৈছোঁ ধুনীয়াকৈ। মানে সোনকালে মানে 4টামানতে সাৰ পাইছিলোঁ। গা চা ধোৱা মেলাই মানে চাহ তাহ খাবলৈ সময় নহ'ল। তো এতিয়া চাহ মেজি তলতে খাইছোঁ গোটেইগালে। মৰ্ণিং ব্ৰেকফাষ্ট কি হয় গাহৰি, তাৰপিছতে মিছন হ'ব। ৰঙা চাহকাপ মেইন আমাৰ অসমীয়া ৰঙা চাহকাপ ৰঙা চাহ আৰম্ভ কৰিব লাগে। মোক গাহৰি খাবলৈ পইচা নাই। মই চেপটো খোল খাই গ'ল বুলি নাম মাতি আছে। পেনৰ একদম গুটিয়া কৰি দিগদাৰ কৰে না বোলে হুপটো খুলি ৰ বোলে গাইছ ঠাণ্ডা পুৰা। আৰু বুট খাবৰ কাৰণে কলপাতখন কাটি লওঁ। এইপিনে কলগছ এয়া কাট খাই গ'ল। নপৰিবি বিন্দাছ কলপাত লৈ ল'লোঁ। আৰু গাইজ মেজিটো জ্বলি আধা শেষেই হ'ল। আৰু ইয়াত আপোনালোকে যিমানখিনি মানুহ বহি থকা দেখিছে গোটেইখিনি মানে বংশ মানুহ আমাৰ গোটেইখিনি ককাই ভাই। তো গোটেইখিনি মানে একেলগতে বহি একেলগতে আছে গোটেইখিনি। আৰু মেজি চকচোন জ্বলি মানে এদাই হ'লগৈ আৰু অলপ আছেগৈ আৰু গোটেইখিনি লগ হৈ মানে বছৰেকৰ মূৰত এবাৰ এনেকৈ মানে ফূৰ্তি কৰাটো বহুত ভাল লাগে। কিবা এটা মানে একেলগতে এটা খানা খোৱা মানে বছৰেকৰ মূৰত বিহু বুলি তো ভাল লাগে কিবা এটা। তো এনেকৈ মেজি মই জ্বলাইলোঁ কাৰণ আমাৰ বংশটোত মানে মই সৰু। এতিয়া খাব লাগে বুট, কেঁচা বুট মেজি তলত। আৰু মেজিটো চাওক নাইকিয়া হ'লগৈ আৰু তো গাইজ গেটআপ চেঞ্জ কৰি ল'লোঁ। মানে এতিয়া বাজিছে 9টা 9:30 বাজিব হ'ল। মানে গাহৰি নিব লাগিছিল
এইপিনে ATM সোমাই আছে, পইচা উলিয়াইছে খুচ 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 খুচ। আৰু ৰ'দটো ওলালেগে আৰু মানে এতিয়া গাহৰি বিচাৰি যাওঁ, ক'তনো পাওঁ কথা চলো। এইখিনি ভৰোৱাই নাই মানে তেল। বহুত দেৰি ঘূৰাৰ পিছত মানে গাহৰি পালোহি আৰু চাইছোঁ তাকে গাহৰিটো ভাল নে বেয়া। দেখাত ভাল গতে লাগিছে, ইয়াৰ পৰাই লৈ ল'ব লাগিব 2 কেজিমান। তো লওঁ 2 কেজি, তাৰপিছত ঘৰত গৈ কিনে আৰু চুঙাত দিব লাগিব বা লাই শাকত খাব আৰু গাহৰি মেইন আজি বিহুৰ দিনা কি কয় গাইছ। এইটো চক হাঁহি আছে কি ধুনীয়াকৈ, আজি মই মৰিলোঁ বিহুৰ দিনাখন। তো দাঁত চাত উলিয়াই গোটেইটো হাঁহি মেলি আছে মানে একেবাৰে, আৰু এই মূৰটো বিকে নহয়। গাহৰি লৈ ল'লোঁ, কিমান আছিলে? 700 টকা। হা 600 টকা আছিলে। আহি পিনি চুঙাত ভৰাই মেজিত দি দিলোঁ এঙেঠাত। মানে বহুত দিন চুঙা গাহৰি খোৱা নাই, আজি বহুত বছৰ হ'ল, 1 বছৰ 2 বছৰ মানে হ'ল। কি বনাইছ এইখিনি? তুমি যে নকৰা কামবোৰ কেলেই কৰা বাৰু হে? আহিছা বতাহ। আৰু গাইজ এপিনে পুৰা চুঙা চাউল বৰা চাউল ভৰাই আছে। গাহৰি বৰা চাউল খাব লাগে আজি। খাই লওঁ ঠাণ্ডা ৰাতিয়ে ভেলাঘৰত মানে সোনকালে খোৱাটো 7টামানতে ভোক লাগি আছে, গোটেই ৰাতিটো থকা হয়। আৰু খাই দিছোঁ গাহৰি আনি ধুনীয়াকৈ বনাই মেলি। এইপিনে খুৰী এটা দি আছে, বিলাই আছে, মানে ভাজিছে কিন্তু বইল কৰিব লাগিছে।